ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি। এবাৰ মায়া মাধুৰীত পৰি গ'লে ই অনন্তজনী পৰিভ্ৰমণ কৰিবলগীয়া হয়। তেতিয়াহ'লে এই মায়া মাধুৰীৰ পৰা তৰণৰ নিমিত্তে আমাক ক'লে গাই জ্ঞানম, তুমি জ্ঞানময় বাটেদি গতি কৰা। ভাই ভাবুকং হোৱা, গাই জ্ঞানময় বাটেদি গতি কৰা। কেনে জ্ঞান? ওয়াব্বয় বৈষ্ণৱ, বৈষ্ণৱীয় জ্ঞানময় বাটেদি গতি কৰা। কীৰ্তনত গুৰুজনাই ক'লে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বৈষ্ণৱীয় জ্ঞানময় বাটেদি গতি কৰিলে তই তত্ত্বটো পাবা। তুমি দেহ নোহোৱা, তুমি আত্মাহে, তুমি পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। বৰ কম দিনৰ কাৰণে তুমি ইয়াত ভাৱৰীয়া ৰূপে আহিছা। কাৰণ জীৱন এখন বোৱতী নৈ। নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, দেহটো গৈ আছে। আমি আইৰ কোলাত এদিন শিশু আছিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, এদিন চাই থাকোঁতেই যৌৱন প্ৰাপ্ত হলো, যেন বাৰিষাৰ ঢল। কিন্তু যি নৈত ইমান ঢল, সেই নৈখন কিন্তু এদিন শীৰ্ণ হয়। গতিকে জীৱনো এদিন শীৰ্ণ হয়। দেহলৈ বাৰ্ধক্য আহে, কেশ পকে, দাঁত সৰে, চকু ঢুলু ঢুলু হয়, খোজবিলাক ফৰক বৰক হয়, তেল পিছলা দেহটো সতৰা সতৰি হয়, আমাৰ জাবৰ হয়। গতিকে ব্ৰহ্মাই সেইকাৰণে স্বীকাৰ কৰিছে, অৰ্থাৎ আমিবিলাকে স্বীকাৰ কৰিব লাগে। আমিবিলাক ব্ৰহ্মা। আমাৰ এই চাৰিখন মুখ, চকু এক মুখ, নাসিকাই দুই মুখ, কৰ্ণে তিনি মুখ, তুণ্ডই চাৰি মুখ। তেতিয়াহ'লে এয়া ব্ৰহ্মাৰ স্থান নহয়। ব্ৰহ্মাৰ স্থান দেখুৱাইছে। চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি। দেহে দেহে লগ লাগিলেহে নতুন দেহ আহে। তেতিয়াহ'লে প্ৰজাপতিৰ কথা কয়। আমাৰ বিয়াৰ চিঠিবিলাকত লেখে নহয়, শ্ৰী শ্ৰী প্ৰজাপত্যই নম নম। কিন্তু যিয়ে মাতব গৈছে তাক যদি সোধা যায় যে বাপা এটকীয়া দিছে, বোলে প্ৰেছত দেয়ে, সিও নাযায়। গতিকে ইয়াতো ব্ৰহ্মাই স্বীকাৰ কৰিছে, বহু কাল হেবি আজিহে তোমাক হৈলো মই পৰিচয়। আমিও আমাক পৰিচয় হ'ব লাগিলে আত্মা ঈশ্বৰক লাগ, প্ৰত্যক্ষ সততে পাই, নাপাই জানা তাংক অবিদ্যা। অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাৱয় লাগ, কণ্ঠলগ্ন বস্তু কহাইছা। আমি যিজনকেই সন্মুখত দেখো তেওঁৱেই কৃষ্ণ। কাৰণ উদ্ধৱৰ আগত ক'লে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তেওঁ আচলতে ব্ৰহ্ম, ভগৱন্ত। তেওঁ নিজেও কৈছে মই নিৰাকাৰ ব্ৰহ্ম, নিৰাকাৰ হৰি, গুৰু ৰূপে সাকাৰে থাকো ছদ্ম কৰি, শিষ্য ৰূপ হৈয়া মই গুৰু সেৱা কৰো, গুৰু ৰূপ হৈয়া মই শিষ্যক উদ্ধাৰ, মই মোৰেই পৰিপূৰক। কৃপালু গুৰু শংকৰদেৱে ক'লে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়। তেতিয়াহ'লে তেওঁ ব্ৰহ্ম। বেদতো ক'লে মই ব্ৰহ্ম। তেতিয়াহ'লে এইটো গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হয়, ওটোৱে হয়। ওটোতে লুকাই আছে ও যোগ হচু যোগ ম সমান ওম। ও বিষ্ণু, উ ব্ৰহ্মা, ম শিৱ। গতিকে সত ৰজ তম তিনি গুণ ময়ে, কিন্তু মই গুণ নহয়, মই নিৰ্গুণ। আমি নিৰ্গুণক বিচাৰি গুণবিলাক আহিছো। আমাৰ প্ৰত্যেকৰে দেহত সত ৰজ তম তিনি গুণে আছে। কিন্তু এই বাপগৰাকীৰ গৃহৰ গুৰু আসন প্ৰতিষ্ঠাৰ দিনত আমি নিৰ্গুণক বিচাৰি আহিছো। আমি সেৱা লৈ পেলাই ইয়াত বহুতে স্থিতিত নিৰ্গুণত লৈছো। কাৰণ গুণময় শৰীৰ,
তাৰমানে নিৰ্গুণত স্থিতি, নিৰ্গুণত ৰতি, নিৰ্গুণত মতি, নিৰ্গুণত গতি, নিৰ্গুণত প্ৰাপ্তি। স্থিতি যদি নিৰ্গুণ নহয়, প্ৰাপ্তি হ'ব নোৱাৰে। পিতৃৰ শিৰৰ বিন্দুটো যদি মাতৃগৰ্ভত স্থিতি লাভ কৰা নাই, 12 বছৰ ৰখি থাকিলেও সন্তান নাপায়। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এশৰণ লৈ পেলাই মৃত্যুৰ সময়লৈ যদি হয়, মই ভগৱন্ত পাব নোৱাৰিবও পাৰোঁ। তাৰমানে এই ধৰ্মটো ইমান টান আৰু ইমান সহজ। আমাক সেইকাৰণে ক'লে তেজ দুৰ্জন সংসৰ্গম, বেয়াক বাদ দি আহা, এই ধৰ্মক আহিব লাগে। বেয়াটো বাহিৰৰ বেয়াবিলাক আছে, জুৱাৰী আছে, মদাহী আছে, লেতেৰা কথা কোৱা আছে, চকু দি বেয়াকৈ চোৱা আছে, আনক হিংসা কৰা আছে, এইবিলাক তুমি বাদ দিয়া। এইবিলাক বাদ দিলেও আৰু ভিতৰত আৰু বেয়া আছে ন। কামক ৰোধকুত্তা কামুৰি খাই বিষয় বিষ লাগি এই জীৱ যায়। এইকেইটা গুচাব লাগিলে আমাক ক'লে ভজ সাধু সমাগম, সাধুৰ সমাগমত বহা কৰ। কাৰণ সাধুবিলাক একোখন হান, তোমাৰ বদুৱা কটাৰীও ধাৰ উঠিব। তেতিয়াহ'লে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। মই বেয়াও বাদ দিলো, মই সাধুৰ লগতো বহিলো। ভগৱন্তই কৈছে তোমাক মই বুকু থাবুতি ল'ব নোৱাৰো, কাৰণ তুমি সাধু সংগৰ পৰা উঠি যাওঁতে কৈছে দিনটো গেলে দে নাই, কালিও গেছি আজিও গে। তুমি এবাৰ মোক স্মৰণ নকৰিলে প্ৰভু ধন্য, এই বিষয়ৰ মাজতো তুমি আনি ভকত তোমাৰ নাম লোৱাৰ সুবিধা দিলা। সেইকাৰণে তেওঁ কৈছে স্মৰা নিত্য অনিত্যম, অনবৰত স্মৰণত মোক ৰাখন না। কৃপালু গুৰুজনাই ক'লে নিৰন্তৰে বোলা ৰাম ৰাম, অনবৰত তোমাৰ তেজত ক্ৰিয়া হৈ মই নিৰন্তৰ যেনেকৈ তোমাক হাতী টানি আছো, তুমি মোৰ পৰা কিয় আঁতৰি গৈছা? আঁতৰি গৈ তুমি কৈছা দিনটো এনেই গ'ল, আজি বাপৰে কালিও গৈছি, অহাকালিও আছে, মোক নাযাওঁ কালি। তেতিয়া ভগৱন্তই যে তই দেখা দেখিহে আহিছা। সেইকাৰণে কৈছে স্মৰ নিত্য অনিত্যম, অনবৰত স্মৰণত ৰাখ। কাৰণ তোক এই দুৰ্লভ মনুষ্য জন্ম দিয়াটো ময়েই, আৰু আচলতে ময়ে আছো হাতী টানি। ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম, এই শৰীৰটো তোক এনেই দিয়া নাই, পৰৰ উপকাৰৰ কাৰণে দিছো। যিমান শৰীৰ আছে, এডাল বৃক্ষ হলেও তাৰ শৰীৰটোৰ পৰা, পাতবিলাকৰ পৰা আমি নোখোজাকৈ অক্সিজেন দিয়ে আছো। আমি কিমানজনক দিলো? আমি দিলেও আমি বেলেগক কওঁ, গোটেই একেবাৰে আহি 4-5টা ভকত আহিছি, গুৰু জয়ন্তী পাতিছে বোলে, নেদু 500 টকা দিলো, 1000 লাগিলে সেই লৈ যাওঁ, পুৰি আছে কিবা। তাৰমানে দিয়াৰ পিছতো পুৰি আছে। তেতিয়াহ'লে আমি ত্যাগী হ'ব লাগিব। ইয়াত সেইকাৰণে কৈছে, ধিক্কাৰ দিছে ব্ৰহ্মাই, হৰি হৰি তো সংসাৰৰ লোক, কিনো ভৈলা দুৰাশয়, অহেন বান্ধৱক ঈশ্বৰ কৃষ্ণক, একোজনে নজান। হে হৰণ কৰ্তা, হে দুখ হৰণ কৰ্তা, এই সংসাৰৰ লোকবিলাক দুৰাশয়, ইহঁতে চিন নাপালে তোমাক। যিজন বান্ধৱে নিৰন্তৰ মোৰ জীৱন ভাতিটো টানি ৰাখিছে, হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। এইবিলাক হ'ল বন্ধু বান্ধৱ। এই বান্ধৱ শব্দটো ক'ব নোৱাৰা কাৰণে সত্ৰজিতে একো কোৱা নাছিল। মানে সৎভাৱে জীৱন যাপন কৰি তৰণৰ ব্যৱস্থা য'তেই কৰা হয় সেইখনৰ নাম সত্ৰ। আচলতে এইখন এখন সত্ৰ। কিন্তু সত্ৰজিতেও নিজক শুদ্ধ কৰে, কিন্তু একবাৰ বিষ্ণুক স্মৰণ কৰিব যায়, সূৰ্যই বিষ্ণু, গতিকে সূৰ্যক যায় প্ৰণাম কৰে, একো নকয়। এতিয়া আপোনাৰ ফোন আহিছে, আপুনি ফোন কলটো ৰিচিভ কৰিছে, হেল্ল'টো কৰিলেহে তেওঁ জানিব। তেওঁ জানে কিন্তু যে ফোন ধৰছি, কিন্তু নামাতে। আমাকো জানছি প্ৰভু, যে মোৰ তাতে বন্তিও জ্বলিছে, কিবা কৈছে, একো কোৱা নাই। তেতিয়াহ'লে ভগৱন্ত পৰম ব্ৰহ্ম, তেওঁৰ বিচ্ছুৰিত অংশ আমি জীৱ ব্ৰহ্ম।
এই জীৱ ব্ৰহ্মৰ নাভিনাদত হিৰণ্য গৰ্ভৰ পৰা উৎপত্তি হয় শব্দ ব্ৰহ্মৰ, তেতিয়াহ'লে নিৰাকাৰে নিৰাকাৰৰ লগত লগ লাগে শব্দ ব্ৰহ্মটো। মই বন্তি দিলেও কামত নাই। বহুতে কয় নহয় যে বা ফৰণটো আগতে ললো মানে মুখস্থ নাইতো আৰু হেৰি কৰি দি থৈ আহো, হেৰি কৰি দি থৈ এককৈ দুৰ্ভাগ্য আৰু কি আছে। সেইকাৰণে গুৰুজনাই আৰু এটা বস্তু আনি দিলে, বেলেগত ভাণ্ড ভাঙি দিয়া নাই, গুৰুজনাই কিন্তু ভাণ্ডটো ভাঙি দিলে। মুখে লোৱা নাম হৃদয়ে লোৱা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। তুমি নাভাবিবা, তুমি তৰি যাবা। শৰণ লোৱা, শৰণ মানে এডমিশ্যন। স্কুলত নাম লগাইছা, নাম উঠি গৈছে, দেউতাৰৰ নামো উঠিছে, ক্লাছে তুমি নকৰা। ক্লাছ নকৰিলে তোমাৰ বছৰৰ মূৰত বাপেৰে আহিলেও পৰীক্ষা দিব নোৱাৰো, ৰেজিষ্টাৰ খালী হৈ আছে তোমাৰ। তেতিয়াহ'লে গোপীনাথ গোবিন্দ ৰামকৃষ্ণ হৰি ভজহ তোৱা পদ কমলত ধৰি, ভজহ গোবিন্দ তোমাৰ পাও মোক নচাৰিবা হেব কদাই, প্ৰণত পালক দেৱ গোবিন্দ ভজহ তোজু পদ অৰবিন্দ। এই পদ অৰবিন্দত মই ভজিব পাৰিব লাগে। কৃপালু গুৰুজনে ইমানো কৰি দিলে, বেলেগক ভজিব নালাগে, হৰিক তোমাক তুমি ভজা। গীতাত ক'লে স্বহং, তুমিয়েই দেখো মই, আৰু মোক বিচাৰি ক'ত যা? মোক বিচাৰি ক'তো নাযাবা তুমি। তুমি তোমাক ভজা, মোক ভজাৰ দৰে। দ্বাদশ স্কন্ধত সেইকাৰণে গুৰুজনাই ক'লে আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম, নিজে নিজে ভজা কিহৰ শ্ৰম আছে? একোতো দিগদাৰী নাই। আমাৰ চৰণৰ পৰা মস্তকলৈ চাব দিওঁতে আমাক ফটো লৈ পেলাই বা কাঠৰ বা শিলৰ এটা বানি লৈ চাব দিয়া না। আমাক কৈছে তোমাৰ চৰণৰ পৰা মস্তকলৈ তুমি চোৱা, তুমি দেখো হৰি। কিন্তু আমি হৰি হব নাযাওঁ নহয়। হৰি হলে মিছা কথা কব নোৱাৰি, অসুবিধা, দিগদাৰী। এইখিনি সময় হৰিৰ লগত আছো, এৰপৰে থিয়া দিয়াৰ লগে লগে জৰে হৰি ততে থা। অলে যাওঁতে বজাৰ কৰিব গৈছে, তাতে কিন্তু বাপ বান্ধৱ এটাই লগ পালে, আপোনাক কৈছে অ বা পাইছে বজাৰ? অ হে বা পাইছো, চাহে পইচাটো এৰি থৈ আহিলো, আনিছো অলপমান। ওই চলটোৰ ঔষধ আনিব লাগে, আছে না 50 টকা? পইচাই নাই, এনেই আহিলো। মই বাজাৰ কৰিব ময়ো অহা নাই, কিন্তু আপোনাক তাত 500 কেন আপুনিতো দিব নোৱাৰে, গতিকে আপুনি লগ লৈছে এটাও নাই, ময়ো এনেই বজাৰত আহিলো। তেতিয়াহ'লে আমি সেই ইমানত, গতিকে সেইকাৰণে হৈছে যে হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক একোজনে নজান। ঈশ্বৰ কৃষ্ণক মানুহে জানে, এই যাত্ৰা পাতি দিয়া এটোক জানে, ফটো আঁকি দিয়া এটোক জানে, কৃপালু গুৰু শংকৰদেৱে দিয়া লীলাক জানে। সেইকাৰণে ক'লে অনাদৰি আন ধৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিয়ক মহন্তৰ মুখে, পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাসুখে। আমাৰ কৃষ্ণ হল শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা, ৰাস লীলা, এইবিলাক লীলা। আমাৰ সমাজত তাকে মাৰি দে খিলা দি পেলাই কৈছে ভাগৱতত আছে, গীতাত আছে, লাগব দে, কাঠৰ হলেও লাগব, মাটিৰ হলেও লাগব, শিলৰ হলেও লাগব। কিন্তু ভগৱানে বাৰে বাৰে কৈছে মই কিন্তু নিৰাকাৰ দে, তালৈকে মানুহটো নাযায়। কাৰণ কৃপালু গুৰু শংকৰদেৱ ভাওনা দিওঁতে কৃষ্ণ দিছে, কিন্তু বাৰে বাৰে কিন্তু কৈছে তেওঁ নিৰাকাৰ। আৰু নিৰাকাৰটো আৰু আমাৰ কাৰণে থৈও গৈছে, এই নিৰাকাৰ। তাৰপিছতো আমাৰ সমাজত লাগব দে। অকল অসৰণীয়াই নে শৰণীয়াৰ হেতু ভ্ৰম হৈ গৈছে। কাৰণ জীৱবিলাক সংসাৰ মায়াৰ ক্ষেত্ৰত পৰি মায়া মাধুৰীত পৰি আছে। এই মায়া মাধুৰীৰ পৰা তৰণৰ নিমিত্তে স্বয়ং ভগৱন্তই লীলা মাধুৰী দিলে। আৰু লীলা মাধুৰীৰ পৰা আমাক ক'লে যে তুমি জিজ্ঞাসু হোৱা, মননশীল হোৱা, আত্মদৰ্শী হোৱা, তেতিয়া তুমি বেণু মাধুৰীলৈ যাব পাৰিবা। বেণু মানে বাঁহী, সোণৰ বাঁহীতেও জ্বৰ, বাঁহৰ বাঁহীতেও জ্বৰ, যে বাজাই কোনে তেওঁ যদি নিৰাকাৰ। এই নৰদেহটো জৰবংশী, তুমিহে চৈতন্য সনাতন, তেওঁ বজাই। আমাৰ গণ্ডগোল বিলাক হল অবস্তুবিলাকক আমি হয় বুলি ভাবো। ভৱেন হালৈ বাপে ইয়াক পাইছে, আমাৰ ভাৱ হ'ল তেওঁ পাইছে ন, তেওঁ পাইছে।
আৰু প্ৰসংগ তেওঁ কৰিছে, কাৰণ এওঁক যদি এতিয়া আনি থৈ দিয়ে ইয়াত ক'ব নোৱাৰে নাভিনাদৰ পৰা শব্দ, ভগৱন্তী কৈছে শব্দ ব্ৰহ্ম মইহে, হিৰণ্য গৰ্ভৰ পৰা শব্দবিলাক মইহে ওলাইছোঁ। যেনেকৈ 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে নলয়, যুদ্ধ নকৰে, কৃষ্ণই কৈছে দাদা সখী তুমি লোৱাই, নিমিত্ত হৈ লোৱা। আৰু প্ৰতিডাল শৰৰ লগত সুদৰ্শনটো কামটো গৈছে, নামটো কিন্তু অৰ্জুনৰ হৈছে। ঠিক তেনেকৈ আমি ভাগৱত পঢ়িছোঁ, আপোনালোকৰ ভাৱৰ কোন আহিছিল, মহন্ত হৈছিল, তেওঁ পাঠ কৰিছিল, আমি পাঠ কৰা, আমি পাঠ কৰিব। আৰু আপোনালোকৰ ভাবিছে আমি নিজে পাঠত গৈছোঁ, প্ৰসংগত বহিছোঁ, পাঠ শুনিছোঁ। ভগৱন্তে কৈছে তুমি সুন্দৰ কোন, দেহাটোৰ কোনখিনি, মই নাথাকিলে তুমি সুন্দৰ। তুমি তেতিয়া জ্বৰ, মই শুনিছোঁ। তেতিয়াহ'লে তেওঁৰ অনুষ্ঠান তেওঁ খৰাই দিলে, আৰু তেওঁৱেই প্ৰসংগ কৰিলে, তেওঁৱেই পাঠ কৰিলে, তেওঁৱেই শুনিলে। কাৰণ মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি, গুৰুৰূপে সাকাৰে থাকোঁ ছদ্ম কৰি, শিষ্যৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ, গুৰুৰূপ হৈয়া মই শিষ্যক উদ্ধাৰ। মই মোৰেই পৰিপূৰক, মোক বাদে অৰ্জুনকো গীতাত ক'লে সখী মোক বাদে পৃথিৱীত কাৰো জন্মই হোৱা নাই, পোক পৰুৱা চৰাই চিৰিকটি সকলো ময়ে, তুমিও মই। তুমিতো ইয়াৰ আগৰ জন্মত কি আছিলা নাজানো, বোলে নাজানো সখী, মই কিন্তু জানো। তুমি ইয়াৰ আগৰ জন্মত বানৰ আছিলা, বা মানে পুষ্য, পুষ্য মানে নেজ। তোমাৰ নেজডাল যেতিয়া আঁতৰি গ'ল তুমি নৰ, মই নাৰায়ণ হ'ল। নৰক মই কিয় আনিলো জানানে? সখী সেইটোও নাজানো। নহয়, নৰৰ পৰা তোমাক মনু কৰিলো। একবাৰ মনু নহয়, সপ্ত মনু, 7 বাৰ হ'ব লাগিব। একবাৰ বোবা হৈ আহে, এবাৰ কলা হৈ আহে, এবাৰ অন্ধ হৈ আহে, এবাৰ ভিখাৰী হৈ আহে। এনেকৈ আহি আহি 7ম বাৰত দুৰ্লভ মনুষ্য জন্ম, যিটো মহাপুৰুষ মাধৱদেৱে ক'লে দুৰ্লভ মনুষ্য জন্ম, লভিয়া পশুৰা যজ্ঞ, বিষয়ৰ আশা পৰিহৰা, সন্তৰ সংগত বুখি মুখে হৰি গুণ গায়, সন্তোষে অমৃত পান কৰা। আজি আমি অমৃত খাব আহিছোঁ। অমৃত খাব আহিলে আমি অমৃতস্য পুত্ৰ হ'ব লাগিব, অমৃতৰ সন্তান। এই ইয়াত দিয়া বন্তিটো তাৰ লগৰ মাটি এতিয়াও পথাৰত, সিও মাটিয়ে, কিন্তু কাৰোবাৰ হাতত সি মলা ৰূপ পালে। মলা ৰূপ পাই কিন্তু সি শৰণ লৈছে, কাৰণ জুইৰ চাকত সোমাইছে নহয়। কেঁচা মলাত যিটো আছিল শুকাৰ পিছত সি জুইৰ চাকত সোমাই, জুইৰ চাকত যেতিয়াই সোমাইছে সি দাবীদাৰ হৈছে, দি দিয়া তাকে ৰাখিব পাৰিব। তেল দিছোঁ ৰাখিছে, শলিতা দিছোঁ ৰাখিছে, বন্তি প্ৰজ্বলিত কৰি দিছোঁ। অগ্নি যেতিয়া তাৰ মুখখন পুৰি গৈছে, তাৰ লগৰ মাটিলৈ মনত পৰিছে, হাই হাই মোৰ লগৰ মাটি, বাৰিষা হ'লে পানীৰ তলত, খৰালি হ'লে ওপৰত, মইহে জ্বলি যাব লাগিছোঁ। জ্বলি গ'লেও মোৰ এটা সুখ আছে, মোক জ্বলাই লৈ সেইবিলাক ভকত নেকি, সিহঁতে কিন্তু হৰিৰ কথা কয়, হৰিও আছে বুলি মাটি হৈ থাকোঁতে গম পোৱা নাছিলোঁ। এই মাটিখিনি পথাৰত থাকোঁতে কুকুৰ মেকুৰী গাধ শিয়ালে বিষ্ঠা ত্যাগ কৰি গৈছে, কিন্তু সেই মাটি আজি উপলব্ধি কৰিছে যে হৰি বোলা এটা বস্তু আছে। কাৰণ মোক জ্বলাই লৈ এই ভকতবিলাকে তেওঁৰ নাম লৈ যায়, জ্বলি যাম, তথাপি মই ইয়াত থাকি বেছি খুজিছোঁ। তেতিয়াহ'লে আমাৰ ভকতবিলাক একোটা একোটা বন্তি, কত অৱহেলা পায় মানুহৰ পৰা। এই সংকট, এই ইহঁতো অমুক তহুক, এনাই গতাই সিহঁত, তাৰমানে অৱহেলা। আমাৰ অৱহেলাত আনন্দ হওক দে কওক, কাৰণ আমাৰ বাটটোত আমি কণ্টকা কীৰ্ণ বাট, আমি এই বাটেদি যাব লাগিব। চৰৈৱতী চৰৈৱতী চৰৈৱতী, তুমি গৈ থাকা গৈ থাকা গৈ থাকা, কাৰণ আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন। এই ভকত বান্ধৱৰ লগত আজিৰ দিনটো যাওঁতে আমি এটা মূলধন পাই যাওঁ, শক্তি পাই যাওঁ, যে হা আজি অমুক স্কন্ধৰ বঢ়িয়া বস্তু পাই যাওঁ, আমাৰ মূলধন। তেতিয়া আমাৰ বুনিয়াদ ভেটিটো মজবুত হয়, আমাক কোনেও লৰাব নোৱাৰে। মোৰ ভাইটোই বা মোৰ ভনীজনীয়ে সিহঁতে আহি ক'ব পাৰে যে আমি লোৱা নাই, তই কিহত ললি আৰু এইটো বোলে, তহঁতে নকবি, তহঁতে বুজি নাপানা, তাৰমানে মই মজবুত হৈ আহি আছোঁ দিনে দিনে। গতিকে ইয়াতো সেইকাৰণে কৈছে
যে হেন বান্ধৱ ক ঈশ্বৰ কৃষ্ণক একো জনে নজান। আহি মহাদোষে পৰে নৰকত, দুখ পাৱে নানা মত। একে তুমি মাত্ৰ ভজিবাৰ ঠাই, যিহেতু সত্য সত। ব্ৰহ্মাই চালি জাৰি চাই দেখিছে যে বাকী চব অসত্য। ৩৩ কোটি দেৱতা অসত্য, তুমি কিন্তু মহাসত্য। গতিকে সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া। সত্যত ব্ৰতীজনেহে মায়া বুজি পায়। মায়া আৰু কেনে অবস্তুক দেখায় বস্তুক আৱৰি, সেইটো মোহৰ মায়া জানা নিশ্চয়। মোৰ দেহটো এটা অবস্তু, বস্তু কিন্তু মোৰ তাতে আছে। মোৰ বস্তুৰ লগত সম্পৰ্ক নাই। বস্তুক খাদ্যও নোখোৱাওঁ মই অবস্তুটোক খাদ্য খুৱাওঁ। আৰু অবস্তুক খাদ্য খোৱালেহি ২৪ ঘণ্টাত কিন্তু অলে যাই আছে। আজি আমি বস্তুক খাদ্য খুৱাব আনিছোঁ। যিটো মহাপুৰুষ মাধৱদেৱে ক'লে, তুমি প্ৰাণ প্ৰিয়তম পৰম সুহৃদ দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ হে, তুমিহে কেৱলে আত্মা মোৰ, তোমাক নাজানি জ্বৰ, মিছা শৰীৰক হৰি, কিনো মই অজ্ঞানী দুৰ্ঘৰা। আমি ইমান অজ্ঞান, আমি দেহটোক মই বুলি ভাবোঁ। দেহটো ১০ বাৰমান আইনাত চাওঁ, মোৰতো ফনিয়াই আৰু ফনিয়া। বাটত আহিলে পালিতো বহুতে মোবাইলটোতে এনেকৈ চাই এনেকৈ চায়। ভিতৰততো কিমান। আমাক গুৰুজনে বাৰে বাৰে কৈছে, বাহিৰে ভিতৰে হৈ কাঁয়া, ভিতৰটো ইমান চাফা নে? তেতিয়াহ'লে আমাক আসক্তি শূন্য, মোহ শূন্য, বিষয় শূন্য, বাসনা শূন্য, লিপ্সা শূন্য হ'ব দিছে। মই দেহ নহয়, মই আত্মা। গতিকে আত্মালৈ মই কেতিয়া যাওঁ? নে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰামৰা। লৈছো ন, বহুতেতো কৈ থাকে আমি লৈছো কেতিয়াবা। আমাৰ পিতাহঁতৰ দিনৰ পৰা আমি মূলৰ অধিৱেশনখন বাদ দিয়া নাই নহয়। চব মূলৰ অধিৱেশনবিলাক যোৱা। আৰু নামঘৰত আমি মাহত পালি মাহতে দিব চাওঁ এখন শৰাই দিওঁ। ঘৰত আপুনি কেনে গোটাই মোৰ সেনেকৈ মোৰ মনত নাই। আমাৰ কইনাই জানে চব। কইনা সুধিব বোলে আপুনি চব জানে, জানিব যাওঁ। পিতিয়াকেতো নলয়ে, মই তেওঁ কোনোমতে এনে কৃষ্ণ বুলি চলি আছো। তাৰো আমাৰ শ্ৰীমন্ত নাপায়। মই নিজক সমালোচনা কৰি কৈছো, আমাৰ শ্ৰীমন্ত শংকৰদেৱ যিমান সংঘৰ যিমান ভকত আছে তাৰে আধা আপুনি লগে লগে বাদ দিয়ক। কাৰণ সকলোকে এনেকে চাই যাওক, মাল নাই। যিখিনিৰ মাল আছে সেইখিনিক কিন্তু সোধক যে আপোনাৰ ভজন লৈছে নে? হে বাপ, ছোৱালীকেইটা হেৰি দিছোঁ, অশৰণীয়াত দিছোঁ হে। বেটি বুলি অহা যোৱা কৰিব। বেটি বুলি অহা যোৱা কৰাতো দিগদাৰী না। বাতিটো সুবিধা আছে, বেটিটো দিগদাৰী না, কিন্তু বাতিটো। গতিকে বহুতৰে কথা, ৩টা ছোৱালী ৩টা অশৰণীয়াত কৈছে, আমিহে জানো কিমান দুখ। আৰু নাজানো কেনেকে যাবাইতো লাগব, যাবাই লাগব। গতিকে যা থোৱা কৰিবই লাগব। আৰু এইবিলাক কি কম, কিমান জ্বালা। পিতৃ মাতৃ হলিহে গম পায়। আনি ক'ৰবাত থৈ দিলা। মই বোলো নাই, যাৱাত দিগদাৰী নাই। আপোনালোকৰ ঘৰত যাই পেলাই ছোৱালীটোক ক'লে হ'ল, মাই চাউলকেইটা মই বহাই দিওঁ, গুৰুজনাৰ নামত হেৰি কৰিবি, তই কৃষ্ণৰ নামটো লৰাই থাকিছে। তেনেকুৱা হয়। বাপ, খোজকাঢ়ি যাওঁ নহয় এইখিনি, সিমান আৰু ভাববাৰ সময় নাই। ভাববাৰ সময় নাথকে। তাৰমানে আমি লেটো পেটো হৈ গেলো। তেতিয়াহ'লে ভগৱন্ত পৰম ব্ৰহ্ম, তেওঁৰ বিচ্ছুৰিত অংশ আমি জীৱ ব্ৰহ্ম। জীৱ ব্ৰহ্মৰ নাভিনাদত উৎপত্তি হয় শব্দ ব্ৰহ্মৰ। তেতিয়াহ'লে এই মানৱ যন্ত্ৰটোক ৰক্ষা কৰিব লাগে অন্ন ব্ৰহ্ম। বোলে অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম সাৰ। অন্ন ব্ৰহ্মই কৰি আছে জগতৰ উদ্ধাৰ। অন্নৰ পৰা মেদ হয়, মাংস হয়, মজ্জা হয়, শুক্ৰ হয়, বংশ বিস্তাৰ হয়। মাধৱ পুৰুষে ক'লে অন্নজনী নকৰে বিচাৰ। তাতকৈও এটা ডাঙৰ কথা হ'ল, পৰীক্ষিতৰ গণ্ডগোলটো কিন্তু পানীত। পানী বিচাৰি যাওঁতেই গণ্ডগোলটো। আৰু চিকিৎসাৰ তেওঁ য'ত গ'ল গংগাৰ তীৰলৈ চিকিৎসা কৰিব দিলে, কাৰোবাৰ ধ্যানৰ চিকিৎসা,
তেওঁ ক'লে ধ্যানৰ চিকিৎসা কৰি সাপডাল ওলা হাতো আহিবই, এইটো বাদ দিলে। বোলে পূজাৰ চিকিৎসা, বোলে ফুল যিমান পবিত্ৰ, মন পবিত্ৰ হ'ব, আমি দেৱভাষা মাতি থাকিম, তুমি ফুল দলিয়ে থাকিবা, সাপডাল আহিব নে বোলে হাতো আহিব। বোলে তেতিয়াহ'লে এইটো চিকিৎসাটো নহ'ল। একেবাৰে সৰ্বশেষত যেতিয়া গ'ল তাত ক'লে বোলে মহাৰাজ ভয় নাই। বোলে কিয়? বোলে আপুনি আহিম বুলি কোৱা হ'লে শংখ ঘণ্টা বজাই আপোনাক আদৰি আনিলোহেঁতেন, কিন্তু নোকোৱাকৈ আপুনি আহিছে, বুজিছোঁ। আপোনাৰ ধূলিয়ে ধূসৰ দেহ, আউল জাউল কেশ, চিন্তান্বিত। কওক কি হৈছে আমাক কওক। বোলে এনেকুৱা এটা অভিশাপ। হয় নেকি? চিন্তা নহয়, হয় নেকি? কি কৰিব লাগিব? বোলে আপুনি যজ্ঞ কৰিব। যজ্ঞ মই কৰিম, সাপডাল আহিব নাই। মহাৰাজ সেইটো ঋষিৰ অভিশাপ, আহাটো আছে। আৰু তেওঁক বাৰে বাৰে সুধিলে যে ইয়াতকৈ আৰু নাই? বোলে ইয়াতকৈ আৰু বেলেগ নাই, আমি প্ৰবৃত্তি মাৰ্গ। মহাৰাজ গংগাৰ সিপাৰত কিন্তু নিবৃত্তি আছে, আমি গৈ পোৱা নাই, শুনিছোঁ কিন্তু। মহাৰাজে কি দেখে? বোলে সুউচ্চ পৰ্বত। বোলে পৰ্বতখনত কি দেখে? বোলে তললৈ নামি অহা এটা লুংলুঙীয়া ৰাস্তা। বোলে ৰাস্তাটোত কি দেখে? বোলে কোনোবা জ্যোতিষ্মান পুৰুষ। বোলে সেইজন শুকদেৱ, শুক চকু মুদি আহি আছে। বোলে জ্ঞান চক্ষু দিয়ে দেখা পায় আৰু চৰ্ম চক্ষু দি মায়াতে পৰে, গতিকে মায়াত পৰিব তেওঁৰ ইচ্ছা। বোলে নাঙত, বোলে চাৰি পাৰিষত যেনে তেনে। তেতিয়াহ'লে সিপাৰত যাম। কেনেকৈ যাব মহাৰাজ? কুম্ভীৰ মগৰ ভৰি আছে। কিন্তু পৰীক্ষিতৰ চিন্তা হ'ল মোক সৰ্পদংশনত মৃত্যু হ'ব, কুম্ভীৰ মগৰৰ হাতত মৃত্যু নাই। সেইকাৰণে জাপ দিলে। সিপাৰ হৈ গৈ তেওঁ পথালিকৈ শুই ল'লে। তেওঁ কিন্তু সুধিলে কোন? বোলে মই পৰীক্ষিত। ৰবা দেই, পৰীক্ষিত নামটো মোৰ পিতাৰ মুখত শুনা মনত আছে। তুমি সেইজন পৰীক্ষিত নেকি? দ্ৰোণীয়ে শৰ মাৰি দিওঁতে উত্তৰাৰ গৰ্ভত বিনাশ হ'ব খোজোতে স্বয়ং ভগৱন্তই কৌমুদুকী গদা লৈ ৰক্ষা কৰা সেইজন পৰীক্ষিত নে? হয়, মই সেইজন পৰীক্ষিত। কিহৰ বাবে দাঁত ভেটি ধৰিছা? বোলে দেহটো বিনাশ হৈ যাব। চেত দেহৰ কাৰণে কান্দেনে? দেহ এদিন শিশু, কৈশোৰ, বাল্য, যৌৱন, বাৰ্ধক্য নহয়। দেহটো গ'লেও দুখ নাই। ময়ো বেয়া কাম। তুমি কি বেয়া কাম কৰিছা? মই এডাল ঋষিৰ মুনিৰ গলত মই মৰা সাপ দিছোঁ, মোক অভিসম্পাদ দিছে, 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। মৃত্যুৰ মুহূৰ্তত যি দেখে সেই জন্ম পায়। মোৰ ভয় জন্মটো যেন মোৰ বিফল হৈ যাব। কিমান জন্ম মই সাপত থাকিব লাগিব। তেতিয়াহ'লে তোমাৰ গণ্ডগোলটো পানীত নেকি? হয়, পানীত। তেতিয়াহ'লে তোমাক চিকিৎসা কৰিব লাগিব বাণীৰে। বাণীৰ চিকিৎসা। এই কৃষ্ণৰ লীলামালাবিলাক কৈছে এফালৈ তেওঁ, আৰু তেওঁ একান্ত। তেওঁ কৈছে তোমাৰ চকু মুদি শুনি যোৱা, একান্ত মনে শুনি যোৱা, হৃদয়ত যদি তুমি হৰি দেখা পোৱা আৰু তুমি সাপ নেদেখা। আৰু যেতিয়া তেওঁক কৈ দিল 7 দিন কোৱা হৈ গ'ল, লাগে যদি আৰু 7 দিন কওঁ। তেওঁ কৈছে আৰু নালাগে। বোলে কিয়? মই হৰি দেখি আছোঁ ভিতৰত, আশীৰ্বাদহে কৰক সাপ নাহোঁতে যাওঁ। তেতিয়াহ'লে গুৰুজনে আমাক মাৰ্গদৰ্শন কৰি দি গৈছে, সেইটোহে চাব লাগে। কাৰণ ভাগৱত গ্ৰন্থ বিপৰীত এখন উল্টামুৱা। গাছডাল ওপৰৰ পিনে সিফা বুলি কৈছিল, ডালবিলাক তলৰ পিনে। কেনে কথা? সেইকাৰণে বহু মানুহে গীতাই ভাল, ইয়ে উল্টামুৱা বোলে গাছডাল, সিফা ওপৰত দেখি। তেতিয়াহ'লে উদ্ধৱ, বিদুৰ, মৈত্ৰেয় এইবিলাক কিন্তু ভাগৱত হৈছে। আপোনালোকৰ ভাগৱত হ'বৰ কাৰণে ভাগৱত ধৰ্ম লৈছিল, সিফা ওপৰৰ পিনে। এতিয়া সিফাই দিয়ে খাই আছে। তেতিয়াহ'লে কিমান কঠিন কৰি কৈছে। বিপৰীত বুলি ক'লে বহু মানুহে কি বিপৰীতে? বোলে বিপৰীত। গ্ৰাহ গজেন্দ্ৰ, গ্ৰাহৰ বয়স সহস্ৰ নহয়, ঘৰিয়ালৰ বয়স, হাতীৰ বয়সো নহয়, কিন্তু হয় বুলি ক'লে। যোগী ঋষিসকলে গুৰুজনাই হয় বুলি ক'লে, আমি পঢ়িয়ে আছোঁ। এইবাৰ কিন্তু সি পদুম এটা ল'ব পৰা হ'ল, কৰ কমল। এই গ্ৰাহে ধৰাটোই পদুম এটা ল'লে, আৰু পদুম লওঁতে বিষ্ণু অহা বুলি ক'লে। আৰু বিষ্ণুয়ে আপোনাৰ পদুমটো ল'বৰ কাৰণে গৰুৰক ক'লে, চা মোক এটা পদুম দিছে, গতিকে আমি পদুমটো ল'ব লাগে। গৰুৰে কিন্তু